জুবিন গাৰ্গক অশালীন মন্তব্য কৰা দীপাংকৰে অৱশেষত অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে। অৱশেষত নিজকে অশিক্ষিত মূৰ্খ বুলি স্বীকাৰ কৰিছে এইজন দীপাংকৰে। নিজকে নিজে ক'লে, মই অশিক্ষিত, অজ্ঞানী, মই এজন মূৰ্খ। মোৰ ভুল হৈছিল, মোৰ এক মহা ভুল হৈছিল, মই স্বীকাৰ কৰিছো। ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলো। হয়, অৱশেষত নিজৰ ভুল উপলব্ধি কৰি সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খুজিলে কিছুদিন পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উদ্দেশ্যে বিতৰ্কিত মন্তব্য কৰা এজন মহাপণ্ডিত দীপাংকৰ নাথে। আহকচোন দীপাংকৰে কি কৈছিল শুনাই ল'ব বিচাৰিছো। বহুতে কোৱাৰ দৰে মই আচলতে অশিক্ষিত, অজ্ঞানী, মই মূৰ্খ। নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজৰ ওচৰত চৰণত মই ক্ষমা বিচাৰিছোঁ। আচলতে মোৰ ভুল হৈছিল, মোৰ এক মহান ভুল হৈছিল, আৰু যি ভুল মই স্বীকাৰ কৰিছোঁ। আচলতে ভগৱানজনক মোৰ নিচিনা মূৰ্খই চিনি পোৱা নাছিলোঁ, আৰু সেইখিনি কথা আজি প্ৰত্যেকটো মিনিট, প্ৰত্যেকটো ছেকেণ্ডতে মই উপলব্ধি কৰিছোঁ, মোৰ অন্তৰাত্মাই উপলব্ধি কৰিছোঁ যে জীয়াই থকাৰ অৱস্থাত এজন ভগৱানক মোৰ নিচিনা এজন অশিক্ষিত অজ্ঞানীয়ে মই চিনি নাপালোঁ। কিন্তু আজি যেন প্ৰতিপলে মই অনুভৱ কৰোঁ যে হয়, মই এক মহান ভুল কৰিছিলোঁ। মই সেই ভগৱানজনৰ বিপক্ষে গৈ এনেকুৱা কিছুমান মন্তব্য কৰিছিলোঁ, যিকেইটা মন্তব্য মই কৰিবলগীয়া নাছিলে, মই নকৰিব লাগিছিল, কিন্তু মই কৰি পালোঁ। আৰু সেই সময়ত আচলতে মই আৱেগিকো হৈ আছিলোঁ, আৰু সকলোৱে যিহেতু উজনি অসমে এইখিনি কথা বিশেষকৈ কৈছিল, তাৰ বাবে ময়ো কৈছিলোঁ। কিন্তু কিছুমান হয়, মই সেই ভগৱানজনক এনেকুৱা কিছুমান কথা ক'ব নালাগিছিল, যিকেইটা কথা মই কৈ পালোঁ। আৰু তাৰ কাৰণে মই চাগে জীৱনত কেতিয়াও সেই পাপৰ, আচলতে পাপ বুলি ক'ব লাগিব, সেই পাপৰ পৰাচিত কৰিব নোৱাৰিম। মই সেই যি ভগৱানজনক মই যিখিনি মন্তব্য কৰিছিলোঁ। আৰু এটা কথা মই নিজে উপলব্ধি কৰিছোঁ, মই নিজেই প্ৰত্যেক দিনা হোৱাৰ দিনাখনৰ পৰাই, যিদিনাখন এই ঘটনা সংঘটিত হৈছিল, সেই দিনাখনৰ পৰাই মই প্ৰত্যেক ছেকেণ্ডত মই এই কথাখিনি উপলব্ধি কৰিছিলোঁ যে যিখিনি মন্তব্য দিছিলোঁ সেইখিনি দিব নালাগিছিল। আৰু ভগৱানজনৰ সেই পাপ, যিখিনি মই মন্তব্য কৰিছিলোঁ, সেই পাপখিনি পৰাচিত কৰিবলৈ